আজি মুছলিম ছাত্ৰ সন্থা অসম কাৰ্বি আংলং জিলাৰ সমিতিৰ উদ্যোগত বাল্য বিবাহ বন্ধ, নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ লাহৰিজান দুদু কলনীত মুছলিম ছাত্ৰ সন্থা অসমৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শিক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়, লগতে প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। উক্ত সভাত উপস্থিত থাকে লাহৰিজান বজাৰ সমিতিৰ সম্পাদক হাদিছ মনচুৰী, উপসভাপতি বীৰেন্দ্ৰ নাথ ৰায়, লাহৰিজান গাঁওৰক্ষী বাহিনীৰ সভাপতি আজাদ লস্কৰ সিং, দুদু কলনী গাঁওৰক্ষী বাহিনীৰ সভাপতি জহুৰুদ্দিন, মহিলা গাঁওৰক্ষী বাহিনীৰ সভানেত্ৰী মুন্নী বেগম, খটখটি মহিলা গাঁওৰক্ষী বাহিনীৰ সভাপতি নাজৱা বেগমৰ লগতে বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। কাৰ্বি আংলং যিমান ছাত্ৰকেইটা যিমান ষ্টুডেণ্টকেইটা জমিছে ভাল লাগিছে। আমাৰ মুছলিম সমাজত আমাৰ মুছলিম দুখীয়া পৰিয়াল বহুত আছে। আমাৰ শিক্ষাটো দিন ইছলামীটো ভাল আছিল, লেকিন এতিয়া আমাৰ স্কুল লাগে এটা। স্কুলটো আমাৰ ধৰক যিমান বাচ্চাকেইটা আছে এডুকেশ্যন যেনেকৈ আমাৰ হাদিছ মনচুৰী ছাৰ ক'লে হিন্দী, ইংলিছ, আছামিজ এইবিলাক চব পঢ়িব লাগে। কেলৈ এইবিলাক ফিচাৰ আছে, ফিচাৰ বি আমাৰ চাব লাগে। দুখীয়া মানুহৰ ফিচাৰটো আছে, ফিচাৰ চাব লাগে। আৰু এই সভাপতি যোন এইটো অৰ্গেনাইজ কৰিছে তাক বহুত বহুত ধন্যবাদ। আৰু যিমান ইয়াত মুৰব্বীকেইটা বহিছে চবক ধন্যবাদ দিলোঁ। এইটো হুকুক নেক্সট কামত সাথ দিলে আৰু যেনেকৈ আমি আৰু আগত যেনেকৈ ভাল কাম কৰিব পাৰোঁ। ধন্যবাদ। सभापति महोदय, यहाँ जो मुस्लिम एक्सीडेंट यूनियन का एक मीटिंग का जो गठन किया गया है उस पर हम लोग बहुत ध्यान दे रहे हैं। सोच रहे हैं कि छोटे छोटे बच्चे जो इधर उधर कागज चुनते हैं, इधर घूम रहे हैं, पढ़ते नहीं हैं, उनके लिए एक स्कूल खोला जाए जो इंग्लिश, हिंदी, असमिया इस तरह की पढ़ाई हो, ताकि आगे जो बाल विवाह हो रहा है 10 साल 12 साल 15 साल का लड़की भागा भागी कर रहा है, शादी कर ले रहा है, फिर आपस में छूटा छूटी होता है। इसलिए हम लोग इस कदम को उठाए हैं, ये चीज़ को रोका जाए और किस तरह से सुधार होगा इस तरह से हम लोग काम करने का काम शुरू किया है। धन्यवाद। मुस्लिम छात्र सन्था कार्बि आंलং जिला समितिर तरफर পৰা শিক্ষা সজাগতাৰ সভাৰ আয়োজন কৰিছিলোঁ। উক্ত সভাত আমাৰ বিশিষ্ট অতিথিসকল আহি ইয়াত উপস্থিত হৈছে। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি এটা কথা জনাব বিচাৰিছোঁ যে শিক্ষা সজাগতাৰ বাবদে আমাৰ গাঁওসমূহত অকণমান সজাগ হ'ব লাগে। লগতে আমাৰ গাঁৱৰ কিছুমান কুসংস্কাৰ ৰোধ কৰিব লাগে আৰু সমাজখনক ভাল কৰিব লাগে আৰু লগতে বাল্য বিবাহ বন্ধ হ'ব লাগে। তাৰ কাৰণে আমি ৰাইজৰ মাজত এক বাতাবৰণ প্ৰেৰণ কৰিছোঁ আৰু আমি অৱশেষত মিডিয়া ভাই বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ।